Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মই দেখিছানে কোন জায়গাত আছো ৰাবাব টেঙা গছৰ তলত আছো আৰু আছো মাজুলীত আৰু আজি কি হ'ব মাজুলীত ৰাবাব টেঙা আৰু ভোট জলকীয়াৰ চ্যালেঞ্জ হ'ব মই আছো তাৰ পিছতে দাদা এজন আছে তাৰ পিছতে বৌহত আছে তো সবৰ লগত আজি ভোট জলকীয়া চ্যালেঞ্জ কৰিম আৰু এফালে দেখিব পাৰ একদম লম্মে ৰাবাব টেঙা চক লাগি আছে তো এতিয়া যাও কাটি পুৰা ভোট জলকীয়া খুন্দিম আৰু চ্যালেঞ্জ কৰিম কোন জিকে দেখা যাব ডিব্ৰুগড়ৰ ল'ৰা জিকে নে মাজুলী বুৱাৰী জিকে নে মাজুলী দাদা জিকে সব আপোনালোকে দেখিবলৈ পাই থাকিব তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এক্সপ্লোৰ থ্ৰেডিন লেটস গেট ষ্টাৰ্টেড দ্য ভিডিঅ' আমাৰ এফালে ৰেডি ৰাবাব টেঙা কাটি আছে দেখিবলৈ পাইছে আৰু এয়া আমাৰ বৌ হয় এফালেও এয়া বৌ তো এফালে দাদা আছে দাদাটো কেমেৰা আগত ওলাবলৈ লাজ কৰিছে আঁতৰতে ঘূৰি ফুৰিছে তো এতিয়া আমি এতিয়া কাটিছে ময়ো কাটি ধুনীয়াকৈ একদম জলকীয়া চলকীয়া খুন্দি চ্যালেঞ্জ হ'ব আপোনালোকে চাই থাকক তো কাটি আছোঁ বাকী আপোনালোকক দেখাই আছোঁ আৰু এফালে বৌ ব্লগ বনাই আছে পুৰা আৰু এফালে দেখিছে পুৰা ভোট জলকীয়া একদম পকি লাগি আছে তো মেইন ভোট জলকীয়াটোৱে আৰু ইয়ে মেইন বাহ এফালে পুৰা গুচাই আছে আৰু মই কৈছোঁ ন মেইন আকৰ্ষণটো এইটোহে খাব পাৰিব লাগিব মেইন ভোট জলকীয়াটো পৰিৱেশটো চাওক কি ধুনীয়া একদম ৰ'দত বহি আজি চ্যালেঞ্জটো কৰিয়ে ভাল লাগিব তো বাকী আমাৰ দাদা ডিব্ৰুগড়ৰ দাদাহঁতো আছিলে সিহঁতৰ মন আছিলে চ্যালেঞ্জ কৰা কিন্তু সিহঁতে ওলাই গ'ল আৰু এতিয়ালৈকে অহা নাই মানে সেইটো কাৰণে সিহঁতৰ সেইবাৰত নহ'ব আৰু ভাল লাগিছে ৰ'দত চোতালত এয়া একদম ৰবাব টেঙা খাম ভোট জলকীয়াৰ লগত আজি চ্যালেঞ্জ আছে চাব লাগিব এতিয়া যোনে জিকিব কি পাব যোনে হাৰে কি পাব পোৱাটোতো একো নাপায় কিন্তু চোৱা যাব আৰু কোনে বেছি খোৱা যাব একদম ডিব্ৰুগড়ৰ পৰা আহি মাজুলীত আৰু মই নহয় যোনে হাৰিব জিকাটোৱে কি পাব নাজানো যোনে হাৰিব এটা ভোট জলকীয়া খাব লাগিব ন এইটো ভাল হ'ব গুচাই মেলি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ নিমখ চিমখ তেল চেল দি সানিব লাগিব আৰু এইকেইটা মেইন বস্তু আৰু কাৰকে খাওঁ লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেখি পেলাই আৰু কেঁচা তেল অলপ দি দিয়া হৈছে কেঁচা তেল দিলে ভাল লাগে টেষ্টটো মেইন বস্তু ভোট জলকীয়া এইটোৱে মেইন মানে আৰু ইয়াত টিপটপ মিক্স কৰি আছে আৰু চিটিং বাজি নহ'ব দেই একদম চবেই খাব লাগিব মুঠতে এইবোৰ চিটিং নহ'ব একদম ৰেডি এতিয়া চ্যালেঞ্জৰ কাৰণে পুৰা ৰেডি তো এতিয়া কেমেৰা কোনে কৰিব ধন্দাই কৰিব নেকি এভাগ ধন্দাৰো আছে ধন্দাই চ্যালেঞ্জত নাখাই বোলে এক্সট্ৰাকৈ খাব তো চ্যালেঞ্জটো আমাৰ তিনিটাক কৰিব দিছে এইফালে বৌ আছে আৰু এইফালে চাওঁ আজি কোনে কিমান খাব নাম জ্বলা বহুত চপা দেখুৱা তামাম জ্বলা মানে নেক্সট লেভেল জ্বলা এনেকুৱা জ্বলা ঐ চকু পানী ওলাইছে এটা ইনকামিংটো ঠিকে আছে আউটগোয়িংটো কি হয় ইনকামিংটো ঠিকে আছে আউটগোয়িংটোলে ভয় লাগিছে খালি এতিয়া মই হাইম নি বাৰু এতিয়া বৈদ্য পইচা চকু পানী ওলাই যাব এতিয়া বৰ জ্বলা ঐ নোৱাৰি চব খাব নোৱাৰো খুদেই মাজুলী মানুহৰ জ্বলা খাব নোৱাৰিলে কেনেকৈ হ'ব ন জয় খাব মাজুলী ইমান জ্বলা খাব নোৱাৰে অ' ভাই ডিব্ৰুগড়ৰ পৰা সিহঁতে জ্বলা খাই দিলোঁ মোৰ শেষেই হ'ল চব মই শেষ কৰিব নোৱাৰো দেই আৰু খাব নোৱাৰো দেই আৰু খাব নোৱাৰো মই উঠিলোঁ আৰু উঠি বাৰু মাছ
মই ফিনিছ কৰি যাওঁ মই চকুকেইটা দেখুৱাওঁ ওচৰতে চকুলা মুখ চখ ৰঙা হৈ গৈছে একদম আৰু চব হাৰিলে লাষ্টত জিকিলোঁ মই আৰু চবেই আৰু এটা ভোট জলকীয়া খাব পাৰিবা এতিয়া খাব লাগিব ভোট জলকীয়া এটা তো ইমানেই আছিলে চাওক মই পূৰা ফিনিছ কৰি দিলোঁ আৰু এভাগ ধন্দা ভাগৰ বাৰু তো পূৰা ফিনিছ কৰি দিলোঁ আৰু ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ মানে মই ভিডিঅ' কৰিব পৰা অৱস্থাত নাই বেয়া পৰিছে বুট চুট জিভা চিভা তো সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ' টেক কেয়াৰ কিপ স্মাইলিং আৰু চক চকু পানী বৈ আহিছে টাটা